নমস্কাৰ, আমি অসমীয়া পলিবৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটোত কি কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি বুলি ভাবিলোঁ। ব'লক তেনেহ'লে পলম নকৰি ভিডিঅ'টো চাওঁ। আজি মই হেনা কৰিলোঁ, চক ৰূপটো কেনেকুৱা ধুনীয়া হৈ আছে দিছে। ওচৰৰ পৰা চক দেখিলে এই আচুৰিত হেনা লগালোঁ ঘৰতে জেতুকা ইউটিউবত যে দিয়া নাই দিম ৰ'ব, ভাল হ'লে দিম, বেয়া হ'লে নিদিওঁ আৰু। তাৰপিছতে এতিয়া এয়া মানে কি ঘৰৰে জেতুকা, তাৰপিছতে ডিম এটা ভাঙি পেলাই মিক্সিত মাৰি এয়া লগাই থৈছোঁ। চুলিবোৰ মানে বৰ বেয়া হৈছে, সেইটো কাৰণে ভাবিলোঁ অকণমান লগাই দিওঁ, ভাল হ'লেও হওকচোন ন। মুখখন বাৰু দেখিবলৈ বেয়াই, কিন্তু চুলিকেইটাকে অকণমান সুন্দৰ হওকচোন। তাৰপৰা আমাৰ ইয়াত আজি পেইণ্টাৰ এজনে পেইণ্ট কৰি আছে চব। সেয়া আপোনালোকে নলগাব দেই কামত, দেখিছে নাই এইবোৰ জেনিয়ে তেনিয়ে লগাইছে পেইণ্ট চব দেখাইছে, এই চাব দেই এইবোৰ য'তে ত'তে লগাইছে। এইজন পেইণ্টাৰজন নমস্কাৰ কৰি দিয়ক। নমস্কাৰ। দেখিছে নহয়, এইজনৰ নামটো হৈছে ৰাজীৱ বৰুৱা, মানে মোৰ খুৰা হয়। আৰু আপোনালোকে নলগাব কামত দেই। আজি আমি মানে লগাই পিনে পোজ পাই গৈছোঁগৈ। আৰু মোৰ ফুলজোপা চব কি ধুনীয়া ধুনীয়া ফুলিছে চাব দেই। আপোনালোকক ফুলৰ ভিডিঅ' এটা দিম বাৰু, মই কেনেকৈনো কি কৰিছোঁ দিম বাৰু, খালি কেনেকুৱা হয় নাজানো। আজি অকণ ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। অঁ, নামটো ভালকৈ কওক, আপুনি ভুলকৈ ক'লে। বৰুৱা। অঁ, ৰাজীৱ বৰুৱাই। মই হাতে পেইণ্ট কৰি আছোঁ। নিজে হাতেৰে পেইণ্ট কৰি আছে, ব্ৰাছডালেহে কৰি আছে। আপুনি কেনেকৈ ব্ৰাছ লৈ হাতেৰে পেইণ্ট কৰি আছোঁ, অকণমান ডাঙৰ ব্ৰাছ লৈ কৰিছোঁ, সেইকাৰণে অকণমান য'ত লাগিছে যদিও মই পাছত খোলা আছে। ব্ৰাছডালক দিক দিছে, নিজে কৰিব নাজানে। কৰিব নাজানে বুলি ক'ব লাগিব। ডাঙৰ ব্ৰাছ অকণমান কৰিবলৈ অসুবিধা এটা হয়, কৰিব নাজানে অকণমান অসুবিধা এটা হয়, আপোনালোকে নিজে জানে। অকণমান ডাঙৰ ব্ৰাছ হ'লে তথাপিতো কৰি আছোঁ। মুঠৰ ওপৰত এজনো নলগাব আপোনালোকে দেই, পস্তাব। সেইটোৱে ক'লোঁ মানে আপোনালোকে লগালে পস্তাব। আৰু মানে সময় বহুত লৈ লয়। এইখন গেট এতিয়া ৰাতিপুৱা 9 বজাৰ পৰা লাগিছে, এতিয়ালৈকে হোৱাই নিদিছে। এই মানে অকল এই গল্ডেন কালাৰকেইটা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কওক আকৌ, কৈ দিয়ক। নহয় মোৰ চেনেলটোৰ কথা কৈছোঁ, আপোনাৰ চেনেল নাই, মোৰ চেনেলটোৰ কথা কৈছোঁ। কৈ দিয়ক, পলিবৰা চেনেলটো কৈ দিয়ক। অঁ, ছাবস্ক্ৰাইব কৰি দিব। অঁ, আৰু খাদ্য আহিলেগৈ নে চব আমাৰ এগৰাকীয়ে অংগনবাদী খাদ্য আনিবলৈ গৈছিলে, দেখাই দিছোঁ। নমস্কাৰ কৰি দিয়ক। নমস্কাৰ কওক। অঁ, আপোনালোকৰ ভালনে সোধক আকৌ। আপোনালোকৰ ভালনে? অঁ, নামটো কৈ দিয়ক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কওক দেই, নহ'লে কোনেও ছাবস্ক্ৰাইব নকৰিব দেখোন। এইবোৰ ছাবস্ক্ৰাইব মোৰ নামটো, মোৰ চেনেলটো মানে মোৰটো। মোৰ চেনেল বুলি ক'লে মোৰটোহে হ'ব, বৰুৱা চেনেলটো। বৰা বুলি আছে। মানে বিয়া হৈছোঁ বৰুৱালে, কিন্তু উপাধিটো অৰিজিনেল বৰা আছিলে। এতিয়াতো মোৰ মানে এইবোৰ গুগল কি একাউণ্ট এইবোৰ কিহত মানে বৰা হৈ আছেতো, সেইটো মানে তেনেকেই হৈ গ'ল। আৰু এতিয়া মানে আৰু এইগৰাকীক মানে আপোনাৰ যে কৈছিলোঁ, এই পেইণ্ট কৰি থকা মানুহজনৰ মানে মালিকনী দেই, এজন উৰফে মানে মোক খুৰী। এতিয়া মানে এইগৰাকী বাটত আগচি গৈছোঁ ভিডিঅ' কৰিবলৈ। আমাৰ মানে ল'ৰাৰ জলপান দিছিলে, অংগনবাদীত খাদ্য দিয়ে যে, খাদ্য আনিবলৈ গৈছিলে। কিন্তু কি হ'ব, দুৰ্ভাগ্যবশতঃ মানে অংগনবাদী বন্ধ কৰিলে। এতিয়া খালী মোনালৈ উভতি আহিছে। চব দেখাই দিয়ক, মোনাটো দেখাই দিয়ক। সেইটো মোনাটো খালী মোনালৈ উভতি আহিছে। আৰু ল'ৰা ক'ৰবাত থাকিয়ে আহিলে, ক'ত থাকি আহিলে নাজানো। তাৰপিছত এতিয়া অঁ, আৰু এতিয়া আপুনি কৈ দিয়কচোন মোৰ চেনেলটো কি কৰিব। ছাবস্ক্ৰাইব কৰি দিব বুলি কওক। অঁ, ছাবস্ক্ৰাইব নহ'লে শব্দ শুদ্ধ নহ'লেও হ'ব, অন্ততঃ কৈ দিয়কচোন ছাবস্ক্ৰাইব লাইক কৰি দিব বুলি কওক। ছাবস্ক্ৰাইব কৰি দিব। দেখিছেনে বাৰু, এই মানে ছাবস্ক্ৰাইব কৰি দিব বুলি ক'বলৈও ইমান লাজ দেখিছেনে। কৈছোঁ ভুল হ'লেও হ'ব ন, কিনো আৰু ভয় কৰিব নালাগে। এই হেনা লগাই আছোঁ কাৰণে ভয় কৰিলে, ওচৰলৈ অহা নাই, বেয়া পায় গোন্ধটো, সেইকাৰণে হেৰি নহ'লে। অ' মিঠু পলাইছে ক'লৈ, কৈ দিয়া। মা চেনেলটো কি কৰিবা কৈ দিয়া।
ছাবস্ক্ৰাইব কৰিবা কৈ দিয়া আৰু তুমি দাম্পাৰ কৈ দিবা অকল দাম্পাৰ হেৰি নহয় এই জলপান নাপালা স্কুললৈ গৈছিলা যে নিদিলে নেকি তোমালোকক জলপান তাৰপিছতে এতিয়া সেনা কৰিছোঁ বুলি নহয় আৰু এনেই দিছোঁ আৰু ৰাইজৰ লগত শ্বেয়াৰ কৰিছোঁ মোৰ এতিয়া নতুন বন্ধু বান্ধৱী আছে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিছোঁ হয় নাই বাৰু আৰু হেৰি আপোনালোকে চাই কেনেকুৱা পালে জনাব ভাল পালে শ্বেয়াৰ কৰিব আৰু পেইণ্টাৰজনৰ কথা কমেণ্ট কৰি জনাব দেই কেনেকুৱা পেইণ্ট কৰিছে চাব এতিয়া মানে ইমান দেৰিলৈকে এই গেটখন পেইণ্ট কৰিয়ে হোৱা নাই এতিয়া কেইটা বাজিলে গম পায় এতিয়া 1 বাজিবই হ'ল নেকি 10 অঁ সেয়া বৰ ভাল পেইণ্টাৰ নহয় ভিডিঅ'টো আপোনালোকে কেতিয়া পায় কি কথা নাজানো আৰু যদি কোন মানে চাই আছে তেনেহ'লে শেষলৈকে ভিডিঅ'টো চাব আৰু চোৱাৰ বাবে ধন্যবাদ বাই বাই